হেল্ল' এভৰিৱান, আজি আপোনালোকলৈ লৈ আহিছোঁ পোলাওৰ এটা সহজ ৰেচিপি। পোলাও বনোৱা সকলোৰে ষ্টাইল বেলেগ বেলেগ। আজি মোৰ ষ্টাইলত আপোনালোকক বনাই দেখাম। মই এয়া বিন আৰু গাজৰ কাটি লৈছোঁ সৰু সৰুকৈ। এইফালে লৈ লৈছোঁ পিঁয়াজ এটা কাটি লৈছোঁ আৰু এইফালে কাজু কেইটামান আৰু লৈছোঁ দুফুটামান নহৰু। লগতে তিয়াই ৰাখিছিলোঁ খিচমিচ আৰু এইফালে লৈছোঁ ঘি। আধা ঘণ্টাৰ আগতে মই চাউলখিনি তিয়াই ৰাখিছিলোঁ। এতিয়া টুকি ল'লোঁ। এইফালে গেছৰ ওপৰত প্ৰেছাৰ কুকাৰ পাতি ল'লোঁ আৰু তাতে দি দিছোঁ প্ৰথমে ঘি। ঘি দিয়াৰ পাছতে দি দিছোঁ পিঁয়াজখিনি, লগতে কাজু আৰু নহৰু কেইফুটা থেতেলিয়াই ইয়াতে দি দিছোঁ। ধুই ৰখা খিচমিচখিনি, লগতে দিছোঁ এচামুচ গোটা জিৰা। সৰু সৰুকৈ কাটি থোৱা গাজৰ আৰু বিনখিনিও ইয়াতে দি দিম আৰু এইখিনি দি লৈ মই ভালদৰে লৰাই ল'ম। অকণমান সময় ভাজি খাবলৈ দি তাৰ পাছতে দি দিম চাউলখিনি। এইখিনি ভালদৰে ভাজি লোৱাৰ পাছতে মই ইয়াত দি দিছোঁ চাউলখিনি দি তাতে মই দি দিছোঁ অকণমান চেনি। মই চেনি 3 চামুচ, সৰু চামুচেৰে 3 চামুচ ব্যৱহাৰ কৰিছোঁ। মই পোলাওত অকণমান মিঠা হ'লে ভাল পাওঁ। তাৰ পাছতে দিছোঁ অকণমান নিমখ, গোটেই টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে। এতিয়া এইখিনি অকণমান সময় ভালদৰে ভাজি লোৱাৰ পাছতে মই ইয়াতে দিছোঁ ইলাচি 3 ফুটা, ভালদৰে এনেদৰে গুচাই লৈছোঁ। পুনৰ অকণমান সময় ভালদৰে ভাজি মই ইয়াতে জোখমতে পানী দিম। আচলতে পোলাও পানীৰ ওপৰত ডিপেণ্ড কৰে। পানীখিনি আপুনি কিমান পৰিমাণত দিয়ে। পানীটো মই চাউলতকৈ অকণমান উঠি থকাকৈ দিম, বৰ বেছি দিলে ঢিলা হৈ যাব। পানী দিয়ে ভালদৰে লৰাই দিছোঁ গোটেইখিনি মিহলি হৈ যোৱাকৈ আৰু তাতে দি দিছোঁ লাষ্টত 1 চামুচ ঘি। ঘি দিয়াৰ পাছতে কুকাৰৰ ঢাকনিখন মাৰি লৈ এটা চিটি আহিবলৈ দিম। মোৰ পোলাওখিনি ৰেডি হৈ গৈছে। এয়া আপোনালোকক মই পৰিৱেশন কৰি দেখালোঁ। আপোনালোকৰ মোৰ এই সহজ পোলাও ৰেচিপিটো কেনেকুৱা লাগিল কমেণ্ট কৰি এবাৰ জনাব।